Hello everyone, কি খবৰ আপোনালোকৰ হাকৰ সকলো ভালে আছে মই আজি বনাব লৈছো খুব প্ৰিয় সকলোৰে ধনিয়া আৰু বিলাহীৰ চাটনি তাৰ বাবে মই প্ৰথমতে গেছটো জ্বলাই ললো তাৰ পাছত বিলাহীটো ধুই মেলি পুৰিব লৈছো আৰু 2 মিনিট পাছত আমাৰ বিলাহী পুৰা ৰেডি হৈ গল আৰু এতিয়া এখন প্লেটত লৈ লৈছো অকনমান ধনিয়া ধুই লৈছো এটা সৰু সাইজৰ পিয়াজ কাটি লৈছো জলকীয়া কেইটামান আৰু নহৰু কেইটামান আৰু এতিয়া মিক্সি বাটিটোত প্ৰথমতে বিলাহীটো দিলো তাৰ পাছত ধনিয়া জলকীয়া পিয়াজ নহৰুখিনিও একেলগে দি দিম কেতিয়াবা নিৰামিষ ভাতৰ লগত এই চাটনিখন যদি হয় বৰ ধুনীয়াকৈ ভাতকেইটা খাব পাৰি যদি আপোনালোকে এনেকৈ বনোৱা নাই কেতিয়াবা বনাই চাবচোন আৰু কমেন্ট কৰিব মোক যে কেনেকুৱা লাগিলে খুব টেষ্টি হয় এই চাটনিখন আৰু সকলোৰে প্ৰিয় হয় আৰু মই এতিয়া ইয়াতে দিলো নিমখ অকমান সোৱাদ অনুসাৰে আৰু দৰকাৰ হ'লে অকমান পানী দি ল'ব আৰু তাৰ পাছত চাওক এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল গতিকে এনেকৈ বনাওক আৰু ভাত বা ৰুটিৰ লগত ইয়াৰ জুতি লওক বাই পুনৰ আহিম এটা নতুন ৰেচিপি লৈ